গাইছ এইফালে আমাৰ হিমাশ্ৰী ভণ্টিকো লগ পালোঁ। ইয়াৰ কাৰণে পিকআপ লাইন এটা লিখিছোঁ ভণ্টি বুলি। কুকুৰাই পাৰে কণী, এয়া হৈছে মোৰ হিমাশ্ৰী ভনী। নমস্কাৰ, মই প্ৰিয়। এতিয়া বৰ্তমান আছোঁ মই মিহলিটো গাঁৱত। চ' আমাৰ ভণ্টি এজনী বিয়া আছে, তুলনি বিয়া। আহক দেখাই আছোঁ। ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে, চাব পাইছে এইফালে। বহুত মানুহৰ ভিৰ লাগি আছে। চাউণ্ডটো নুশুনিব পাৰা, আহি থাকা। এইফালে মানুহবিলাক চাব পাইছে কিমান ভিৰ ভাৰ হৈ আছে। এইফালে মানুহ চাব পাইছে কিমান ভিৰ হৈ আছে এতিয়া। চাউণ্ডটো অকণমান প্ৰব্লেম হৈ আছে, চাব পাইছে। এইফালে খোলা খানাটো কি দেখিছে তোমালোকক দেখাই আছো। এইফালে মাংস বিতৰণ কৰিছে, এইফালে দেখাই দিয়া। এইফালে আহা, আহি যোৱা। এইফালে বনাই আছে, এইফালে দি আছে মানে ধুনীয়াকৈ। এইফালে আৰু বনাই আছে। এইফালে আমাৰ কণীয়াৰ বাপেকে মানে বহুত কষ্ট কৰি আছে। এইজনী বাইদেউ হয়, এইফালে আহা আকৌ বাইদেউ। এইফালে বাইদেউ এজনী আছে আমাৰ। এইফালে কণীয়া পেহী এখনে কোনে কৈ দিয়া, পেহী কণীয়া পেহী। এইফালে আৰু ভাত বনাই আছে, দেখাই আছে ভিতৰত। অ তোমালোকে কি বনাইছা এইফালে? মাংস খাইছো। আমাৰ ভতিজা ল'ৰা হয় দেই, ভতিজা ল'ৰা প্ৰিয়নন্দ। এইফালে আৰু দুজনীমান এইফালে বাইদেউ হয়। তুমি কণীয়া কোন হয়? কণীয়া পেহীয়ে কয়। পেহীয়ে কয়। আপুনি? বৰমা কয়। আপুনি কি কি মাছ মাংস দিছে খাবৰ কাৰণে? হাঁহ মাছ। কণীয়া বাবুক চাব পাৰিছে ধুনীয়াকৈ মানে কষ্ট কৰি আছে, বহুত পিঁয়াজ কাটি আছে। আজি এইফালে চাব পাৰিছে এজন মানে গাঁৱলীয়া বডি বিল্ডাৰ ল'ৰা, পুৰা কষ্ট কৰি আছে। কিমান দেৰি পৰা আছে ইয়াত? কিমান দেৰি পাবা? কথা পাতি পিনে আহিছো। এইফালে আৰু বনাই আছে, আৰু বনাব লাগিব কিজানি ন, মানুহ বহুত আছে। কিমান যে মানুহ আহিছে নহয়, ক'বই নালাগে। 50 কেজি বনাম বোলা আছিলে এইমটো, এতিয়া হৈ গৈছে একদম আশী হৈ গ'ল। এবেলি 20 আনিলো, 50 20 100 হৈ গৈছে এতিয়ালৈকে। মই মাংস নাখাওঁ নহয়, মাছ। এইটো হ'ল খকুৱাটো এইটো। আমাৰ লগৰ বাইদেউ আগতে বহি আছে। এইটো চেনি এইটো। এইটো চেম ব্ৰ। এইফালে আমাৰ হিমাশ্ৰী ভণ্টিকো লগ পালোঁ। ইয়াৰ কাৰণে পিকআপ লাইন এটা লিখিছোঁ ভণ্টি বুলি। কুকুৰাই পাৰে কণী, এয়া হৈছে মোৰ হিমাশ্ৰী ভনী। ভিডিঅ'টো শ্বুট কৰিবৰ কাৰণে দিছোঁ, আমি বিয়া ঘৰ ফালে যাওঁ। তো গাইছ আমি এতিয়া বিয়া খাবলৈ যাম। এইকেইজনী মানে পগলা হৈ আছে। তো বলক কি মানে মানে গাইছ মই মানে বহুত বেয়াকে চাই দিব লাগে, তেতিয়া মানে আহে বহুত বেয়া মানে। তো বলক এইফালে ইমান গৰমত ভিতৰণি পাইছে, ইমান বিলাক মানুহে খাইছে। এইফালে দেখাই দিয়ে কোন কোন খাইছে। জোনালী বাইদেউ খাই আছে, এইফালে চাব টাইম নাই মানে, বহুত খাই আছে। এইফালে আমাৰ সোণমণি বাইদেউ।
কিবা কবি নেকি তহঁতি চ' গাইছ এতিয়া গধূলি আকৌ আহি গ'লো বিয়া ঘৰলৈ চাব পাইছে এফালে ধুনীয়াকৈ মানুহবিলাক এতিয়া বহুত ভিৰ হৈ আছে এফালে দাদা নে কুকুৰ এটা লৈ আছো